নমস্কাৰ স্বাগতম জনাইছো মোৰ নতুন অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'ৰ বিষয়বস্তুটো হ'ল অষ্টম শ্ৰেণীৰ অসমৰ ভূগোল পাৰ্ট 4 অসমৰ জনসংখ্যা আৰু বসতি। তোমালোকৰ ক্লাছ 8ৰ এইটো নতুন কিতাপ হয়, আগতে এইটো কিতাপ নাছিল। তোমালোকৰ এই সোশিয়াল সায়েন্সৰ বা সমাজ বিজ্ঞানৰ দুটা কিতাপ আছিল, পাৰ্ট 1 আৰু পাৰ্ট 2। এতিয়া তৃতীয় খণ্ড হয়তো এতিয়া অষ্টম শ্ৰেণীৰ অসমৰ ভূগোল তৃতীয় খণ্ড যোগ কৰি দিছে। এই 4 নম্বৰ পাৰ্টৰ অসমৰ জনসংখ্যা আৰু বসতিৰ আটাইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যাবা। যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো নতুন হৈ থাকা, সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন হ'ল অসমত ৰৈখিক বসতি ক'ত দেখা যায়? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কেইটামান ইম্পৰ্টেণ্ট পৰীক্ষাত আহিবলগীয়া অষ্টম শ্ৰেণীৰ ফাইনেল এক্সামত আহিবলগীয়া কেইটামান প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকৰ ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাই যোৱা। এক নম্বৰ প্ৰশ্ন কি কৈছে যে অসমত ৰৈখিক বসতি ক'ত দেখা যায়? তোমালোকৰ এইটো MCQ হয়। 4টা অপশ্যন থাকিব, ক, খ, গ আৰু গ। তোমালোকৰ যিটো উত্তৰটো শুদ্ধ হ'ব, তোমালোকৰ ছাইডত ক, খ, গ দিয়া থাকিব। তোমালোকে বৃত্তটো দিয়া থাকিব, বৃত্তৰ ভিতৰত ক, খ লিখা থাকিব। যিটো তোমালোকৰ শুদ্ধ হ'ব তাৰ মাজত তুমি কটো শুদ্ধ হয়, কৰ মাজত তোমালোকে বৃত্তটোত মাজত তোমালোকে কলমেৰে সম্পূৰ্ণকৈ পূৰ কৰিবা। ক নম্বৰটো হ'ল যে ডিমা হাছাও, খ কাৰ্বি আলং, গ নম্বৰ ব্ৰহ্মপুত্ৰ আৰু বৰ্গ নম্বৰ চাহ বাগিচা অঞ্চল। ইয়াৰ সঠিক উত্তৰটো হ'ল গ নম্বৰ চাহ বাগিচা অঞ্চল। বুজি পাইছা? তাৰপিছত 2 নম্বৰ প্ৰশ্ন, অসমৰ জনসংখ্যাৰ কোনছোৱা সময়ত বিস্ফোৰণ সদৃশ্য অৱস্থা হৈছিল? ক, খ, গ। 4টা অপশ্যন দিয়া থাকিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো 1949 চনৰ পৰা 1991 খ্ৰীষ্টাব্দলৈ। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব অতি উচ্চ? এটি ইম্পৰ্টেণ্ট হয় যে তোমালোকে এইটো পৰীক্ষা আহিব পাৰে যে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব অতি উচ্চ বা অতি বেছি হয়। তোমালোকৰ 4টা অপশ্যন দিয়া থাকিব যে ক নম্বৰটো হৈছে ডিব্ৰুগড়, খ নম্বৰ নলবাৰী, গ নম্বৰ শোণিতপুৰ আৰু গ নম্বৰ কামৰূপ মহানগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰ্গ নম্বৰ কামৰূপ মহানগৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, 2011 খ্ৰীষ্টাব্দৰ লোকপিয়লৰ মতে অসমত জনবসতিৰ গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমানজন আছিল বা কিমানজন জনসংখ্যা আছিল? তাৰ সঠিক উত্তৰটো হ'ব ক নম্বৰটো 398 জন। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি? মোষ্ট ভেৰি ইম্পৰ্টেণ্ট যে অসমত জনসংখ্যাৰ বৃদ্ধিৰ মূল কাৰণ কি? ইয়াৰ উত্তৰ লিখিবা গ নম্বৰটো জন্মৰ হাৰ হ্ৰাস নোহোৱা আৰু প্ৰব্ৰজন। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, কংসৰ লগত খংস মিলোৱা। উত্তৰ তোমালোকৰ ডাইৰেক্ট উত্তৰকেইটা লিখাই দিছোঁ। তোমালোকে কিতাপৰ আস্থানি মিলাই ল'বা। মই তোমালোকৰ ডাইৰেক্ট আনচাৰকেইটা দি দিছোঁ, কোনটো লগত কোনটো মিলিব তোমালোকে কিতাপত মিলাই ল'বা। ক নম্বৰটো হ'ল অতি উচ্চ জনসংখ্যাৰ ঘনত্ব। তোমালোকে ইয়াৰ লগত আস্থা মিলাব ব্যৱসায়ৰ সুবিধা, ইয়াৰ লগত আস্থা মিলাই ল'বা। তাৰপিছত হৈছে মজলীয়া জনসংখ্যাৰ ঘনত্ব, তাৰ লগত মিলাই ল'বা চাহ উদ্যোগ। উচ্চ জনসংখ্যাৰ ঘনত্ব, তাৰ লগত মিলাব সাৰুৱা সমতল ভূমি। তাৰপিছত অতি নিম্ন জনসংখ্যাৰ ঘনত্ব, তাৰ লগত আস্থানি মিলাই ল'বা পাহাৰীয়া ভূ প্ৰকৃতি। বুজি পাইছা? তাৰপিছত 8 নম্বৰ প্ৰশ্ন, চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্ন, কোনবোৰ কাৰকে অসমৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে? ইম্পৰ্টেণ্ট হয় এইটো। ইয়াৰ উত্তৰ এনেকুৱা লিখিবা যে অসমৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগোৱা মূল কাৰণসমূহ হ'ল 1 নম্বৰ উচ্চ জন্মৰ হাৰ আৰু ক্ৰমান্বয়ে হ্ৰাস পোৱা মৃত্যুৰ হাৰ। 2 নম্বৰ লিখিবা চুবুৰীয়া ৰাজ্য তথা বহিৰাষ্ট্ৰৰ পৰা হোৱা ব্যাপক জনপ্ৰব্ৰজন। তাৰপিছত 3 নম্বৰ শিক্ষাৰ অভাৱ আৰু সামাজিক অনগ্ৰতা। তাৰপিছত খ নম্বৰ প্ৰশ্ন, অসমত জনপ্ৰব্ৰজনৰ ফলত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে? উত্তৰ লিখিবা অসমলৈ হোৱা অত্যাধিক জনপ্ৰব্ৰজনৰ ফলত সৃষ্টি হোৱা মূল সমস্যাসমূহ হ'ল 1 নম্বৰ ভূমি আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত তীব্ৰ চাপ পৰিছে।
2 নম্বৰ লিখিব সংস্থাপনহীনতা আৰু নিবনুৱা সমস্যা বৃদ্ধি পাইছে। 3 নম্বৰ লিখিব স্থানীয় ভাষা সংস্কৃতি আৰু খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত সংকট আহি পৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'টো তোমালোকক ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ লগৰীয়া বন্ধু বান্ধৱৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তোমালোকে সুস্থ থাকা, ভালে থাকা, লগ পাম আৰু এটা ভিডিঅ' লৈ।